উচ্ছেদ কৰিছে আৰু প্ৰত্যেকটো ঠাইতে বেলেগ কথা নাই, অকল মুছলমানক টাৰ্গেট কৰিব লাগে, বেলেগ কথা নাই। এতিয়া যে জনজাতি আমাৰ মানুহবিলাকক এইটো উৰ্পদ বিল নে কি আছিলে, উৰ্পদ বিল নহয় জানো, উৰ্পদ বিলত ধুবুৰীত আপোনাৰ হেৰি কৰিছে, উচ্ছেদ কৰিছে, কি উৰ্পদ বিল নে কি আছিলে পাহৰিলাম বিলখনৰ নাম, তো সেই বিলত উচ্ছেদ কৰিছে। দ্বিতীয়তে আপোনাৰ গোৱালপাৰাৰ আমাৰ সেই ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিছে, এতিয়া উচ্ছেদ কৰিব, ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিব। এতিয়া আকৌ নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলত ব্যাপক ৰূপত উচ্ছেদ কৰিছে। এইবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোৰ ভৰিৰ ওপৰত মৰা কোঠাৰ। আমি ৰাইজৰ দলে এই প্ৰত্যেকটো উচ্ছেদৰ বিৰোধিতা কৰিছো। যদি মানুহবিলাকক বিদেশী বুলি খেদি দিব পাৰে, যদি অসমীয়া মানুহ নহয় বিদেশী কয়, তেতিয়াহ'লে উচ্ছেদ কৰিলে বেলেগ কথা। আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰটো যিদিনা ভাঙিব, সেইদিনা গম পাব তেওঁ যে 2 নম্বৰীত টকা ঘটি এই যে ডাঙৰ ডাঙৰ দালান বনাইছে গোটেই গুৱাহাটীখনত যে ঘৰে ঘৰ, দুটা ঘৰ যেতিয়া আমি ভাঙি দিম, তেতিয়া গম পাব হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ ঘৰটো ভাঙিলে কেনেকুৱা লাগে। এইটো দুৰ্ভাগ্যজনক। মই অতি স্পষ্টভাৱে দাবী উত্থাপন কৰিছো ৰাইজৰ দলৰ সভাপতি হিচাপে যে গোৱালপাৰাত হোৱা যি ৰাক্ষসিনী পাহাৰত যি উচ্ছেদ কৰিব খুজিছে, এইটো বন্ধ হ'ব লাগে।